Hey guys, welcome back to my another video. Namaskar, মই বৃষ্টি আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক ভালে আছে, মোৰো ভালে। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিছে দুৱাৰদলিত বহি আছো। বতৰটো এনেকুৱা কি কৰিম কি নকৰিম লাগিছে মানে। অকল এনেকুৱা বতৰত অকল কাপোৰ এখন লওক, ধুনীয়াকৈ শুই থাকক, খোৱা বস্তু কিবা কিবি লৈ লওক, মুভি এখন লগাই লওক, ফোনটো চাই শুই থাকক, বাছ ইমানেই হ'ব লাগে কাম। কিন্তু মই আজি ভিডিও এটা স্টাर्ट কৰি লৈছো কাৰণ মোৰ মানে লং ভিডিও দিয়া হোৱা নাই ইমান দিনৰ পৰা তাকে ভাবিলো আজি যি হয় হক লং ভিডিও এটা স্টাर्ट কৰো কি দেখাও কি নেদেখাও মই একো নিজেও নাজানো কিন্তু স্টাर्ट কৰি লৈছো আৰু এই পিনে পিছফালে দেখিছেনে বৰষুণ যিহেতু একেৰাহে দি আছে সেইকাৰণে কাপোৰ শুকুৱা নাই আঠুৱা ষ্টেনত মেলি থব লগা হৈছে আৰু এফালেও আছে সো ভিডিওটো চাই থাকিব আপোনালোকে ভাবি এইটোৱে পালো যে খাবলে কিবা এটা বনাও বতৰটো যেহেতু ঠাণ্ডা হৈ আছে বৰষুণ চিপচিপকে দিয়ে আছে এনেকুৱা বতৰত খাব মন যায় পকৰি ঘুগুনি এবোৰ কিন্তু ঘুগুনি বনাবলৈ এতিয়া মটৰ তিয়াই থৈ দিয়া নাই সেই কাৰণে ভাবিলো পকৰিকে বনাও পকৰি মই আগতে বনাইছো এবাৰ নে দুবাৰ বাৰু ভিডিও দিয়া আছিল নেকি জানো পাহৰিলো মই ভালকে দেই তো বাৰু হে দোকানত বনোৱা নিচিনাকে বনাব নোৱাৰো ইমান পাৰফেক্টকে কিন্তু খাব পৰাকে বনাব পাৰো আৰু সবলক এতিয়া মোৰ লগত পকৰি বনাওগে লেটস গো Guys, পকৰি বনাবলৈ যদি আমাক কি কি ইনগ্ৰেডিয়েন্ট লাগিব পিয়াজ জলকীয়া ধনিয়া বেসন আৰু বন্ধাকবি দিম মই কাৰণ মই দোকানত বনাতে বন্ধাকবি দিয়া দেখিছো মানে আৰু মই বনাই পাইছো তেনেকে দি পিনে সো এইকিটা হৈছে আজি মই পকৰি বনাবলৈ লোৱা ইনগ্ৰেডিয়েন্ট কিটা ইচ্ছা কৰিলে আপোনালোকে সৰু আলু দিব পাৰে সৰু সৰুকে স্লাইস কৰি যে এই ৰুকনিখনৰ ৰুকি বিনে তেনেকে আলু দিব পাৰে ভাল লাগে খাই মই আলু দিও বনাই পাইছো So এইখিনি মই ধুনীয়াকৈ চপ কৰিলাম চপ কৰি মই আপোনালোকক লগ পাই আছো চপ কৰিলা গুটেখিনিতে মই বাউল এটাত লৈ ললো এতে আৰু মই এটা বেসন দিছো মই একো জোখ মাখ কৰি দিয়া নাই এক কাপ 2 কাপ তেনেকে মোৰ যিমান লাগে বুলি প্ৰয়োজন বোধ হৈছে মই তেনেকে দিছো আৰু নিমখ দিছো অলপ হালধি দিছো আৰু কোন পানী অলপকে দি পিনে মিক্স কৰি লৈছো ফাৰ্ষ্টতে আৰু মোৰ বেসন অলপ কম হয় নিচিনা লগাত আকৌ মই দি দিছো তাৰ পিছত এখিনি আকৌ মই ধুনিয়াকে হাতেৰে মিক্স কৰি লম আপোনালোকক মই দেখাইছো ৰব কেনেকা ধৰণৰ বেটাৰটো বনিলে গাইস মোৰ বেটাৰটো বনোৱা হৈ গল আৰু আপোনালোকক দেখাইছো কেনেকানো দেখিছে এনেকুৱা ইমানটো জুখতে মই হ'ব বুলি ভাবিলো আৰু সো মই এনেকে ৰাখি দিলো পকৰি বনাব ললো হয় কিন্তু ৰিফাইন অইল নাই আমাৰ ঘৰত তথাপিও মই এটা কেৰাহীখন পাতি দিলো মিঠাতেলতে বনাব লাগিব এটা মিঠাতেল দি দিছো আমাৰ ঘৰে মানে অনাই নহয় আমাৰ ঘৰলে নানে মানে ৰিফাইন ঘৰত নাখায় মানুহবিলাকে আৰু যেতিয়া বিহু হয় তেতিয়া আনে বাৰু পিঠা পুৰিবলে কিন্তু ইভাকে নানে আৰু দদৌ নাই দদৌ আছে কিবা মুখত দদৌ কেতিয়াবা পুৰি খাবলৈ মন কৰে দদৌ বনাই দিও কিন্তু এতিয়া দদৌ নাই আমি শুকান ৰুটিয়ে খাওঁ বেছিভাগ যদি খাওঁ তো এতিয়া তেলটো গৰম হক তাৰ পিছত আৰু এটাকে দি যাম একো নাই হেলদি ভাৰ্জন হয় ন ৰিফাইনটো আনহেলদি হে হয় অকমান মিঠাতেল দুটকে এতিয়া নাই যেতিয়া হে বুলি নকয়নো কি কম ন তেল গৰম হৈ গ'ল এতিয়া এটাকে এনেকে আমি দি যাম আৰু পকৰিবোৰ এইখিনিতে ধুনিয়াকে হিজাই লম ক্ৰিস্পি হোৱালৈকে মিঠাতেলত বনালে এইটোৱে প্ৰবলেম যে বেছি টাইমলৈকে ক্ৰিস্পি হৈ নাথাকে মানে হেৰি হৈ যাব কোমল হৈ যাব তো সোনকালে খাব লাগিব আৰু তাউৰিয়া বতৰ এতিয়া চাহৰ লগত বনাই খামে আৰু লগে লগে কি ক্ৰিস্পি দেৰিলৈকে হৈ থাকিব লাগে ন এতিয়া
এতিয়া মই এইখিনি ধুনীয়াকৈ একদম মানে ভালকৈ সিজাকৈ লুকিয়াই বগৰাই একদম সিজাই লওঁ এয়া আমাৰ গৰম গৰম পকৰি ৰেডি হৈ গ'ল মই এতিয়া পকৰি চাহৰ লগত ধুনীয়াকৈ এনজয় কৰোঁ খাওঁ আপোনালোকেও এনেকুৱা বতৰত বনাই খাওক গৰম গৰম পকৰি এনজয় কৰক ধুনীয়াকৈ চাহ বনোৱা আৰু এতিয়া মই নেদেখাওঁ চাহ বনোৱানো কি দেখাম চবেই জানে আৰু পকৰিও বনাব জানে তথাপি মই আজি দেখালোঁ আৰু মোৰ ষ্টাইলত তাকে ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ চাই থাকিব মজাকৈ চাহ খাই ল'লোঁ মই আৰু কিবা এটা বনোৱাটো একো ডাঙৰ কথা নহয় বনাব পাৰি এলাহ নালাগে বনাবলৈ কিন্তু মেইন টাস্কটো হৈছে কোনটো মই দেখাই আছোঁ ৰ'ব এতিয়া আপোনালোকক এইখিনি এয়া আছে এইখিনি বাচন ধোৱাটোহে মেইন টাস্ক মানে ইমান এলাহ লাগে নহয় তো এতিয়া মই বাচনখিনি ধুব লাগিব এতিয়া বনালোঁ যেতিয়াতো ধুব লাগিবই ধুই লওঁ তাৰপিছত বাচন ধুই আহি গ'লোঁ এতিয়া আপোনালোকক এটা মই বিশেষ কথা ক'বলৈ ওলাইছোঁ মোৰ কাৰণে বিশেষ মোৰ কাৰণে স্পেচিয়েল হয় সেইটো মই এটা তাৰ ওপৰত শ্বৰ্ট ভিডিঅ' বনাইছিলোঁ চোৱাসকলে বাৰু গম পাইছে কিন্তু নোচোৱাসকলক মই কৈ দিছোঁ আকৌ মই এটা সৰুকৈ ঘৰতে বিজনেছ ষ্টাৰ্ট কৰিছোঁ গাৰ্লছ হেম্পাৰ বক্সৰ ছোৱালীসকলৰ কাৰণে বিশেষ মানে তাতে কি বস্তু থাকিব মই ফটো এখন লগাই দিম ইয়াতে আৰু মই একেবাৰে ৰিজনেবল প্ৰাইজত দিম চিন্তা কৰিব নালাগে একদম কম দামত দিম মই সো যাক লাগে মোক DM কৰিব মোক ফেচবুকত মেছেজ কৰিব পাৰে বা ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে বৃষ্টিৰাণী কোঁৱৰ বুলি আছে মই ডেছক্ৰিপশ্যনত লিংক দি দিম বাৰু এই গিফ্টটো আপোনালোকৰ প্ৰেমিকাক দিব পাৰে ভণ্টিক দিব পাৰে ফ্ৰেণ্ডক দিব পাৰে বাৰ্থডে দিব পাৰে বা এনিভাৰ্চাৰীত দিব পাৰে এতিয়া বিহু আহি আছে বহাগ বিহুতো দিব পাৰে কাৰণ এনেকুৱা গিফ্টবোৰ মানে ছোৱালী মানুহৰ কাৰণে স্পেচিয়েল হয় ছোৱালীবোৰক মই আৰু সুখী কৰিবলৈ ছোৱালীবোৰক খুশ কৰিবলৈ আপোনালোকে বহুত ডাঙৰ কিবা কিবি গিফ্ট দিব নালাগে বহুত দামী বস্তু দিব নালাগে সৰু সৰু চিম্পল বস্তু কিছুমান দিলেই ছোৱালীবোৰ খুশ হৈ যায় ভাল পায় ছোৱালী মানুহৰ মনটোৱে তেনেকুৱা আচলতে আৰু মই জানো কোনবোৰ বস্তু দিলে ভাল লাগে মোৰ যোনবোৰ বস্তু ভাল লাগে মানে মই তেনেকুৱা বস্তুবোৰ ৰাখিছোঁ একদম কিউট সৰু চিম্পল বস্তু মানে তো আপোনালোকে মোক DM কৰিব মোৰ পৰা অৰ্ডাৰ কৰিব মই চবলৈকে অৰ্ডাৰ পঠাম আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'টি চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই থেংকছ ফৰ ৱাচিং লাভ ইউ অল